জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অঘটন টিকট প্ৰত্যাশীৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট বেনাৰ ফলাক কেন্দ্ৰ কৰি সংঘাত আহত কেইবাজনো আজি জিলা কংগ্ৰেছৰ আছিল বৃহৎ কৰ্মী সভাত অংশগ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈকে প্ৰমুখ্য কৰি দলীয় নেতৃত্বই গৌৰৱ গগৈ আহিবৰ আগতেই কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ সমৰ্থকৰ মাজত লাগিল প্ৰচণ্ড মাৰপিট ঘটনাৰ স্থান মৰিগাঁও এই মাৰপিটৰ ফলত আহত হয় জিলা কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক ইজাজ হুছেইনকে ধৰি কেইবাজনো লোক আহতসকলক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত এজন টিকট প্ৰত্যাশীৰ বেনাৰ ফলাত কেন্দ্ৰ কৰি এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগীয়ে মৰিগাঁও সদৰ থানাত দাখিল কৰিছে এজাহাৰ আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া লগতে আমাৰ সাংসদ মহোদয় আমাৰ প্ৰগ্ৰামলৈ আহিছে আমি এটা ডাঙৰ প্ৰগ্ৰাম আজি মানে আয়োজন কৰিছো মৰিগাঁও জিলাত গতিকে সেই প্ৰগ্ৰামৰ কাৰণে প্ৰগ্ৰামৰ স্থলীত মই কাম কৰি আছিলো যেহেতু সভাপতি যোৱাকালি মই সভাপতিৰ উপস্থিত যেতিয়া নাছিলে ঘৰলৈ গুচি গ'ল মই ৰাতি গোটেই সভাৰ কামবিলাক কৰি আছিলো আৰু তাতে আমি কৈছিলো যে নিজৰ নিজৰ বেনাৰবিলাক নিজে নিজে লগাব পাৰে তাতে গৈ ষ্টেজৰ চাইডত সকলো পাৰ্টি প্ৰত্যাশীয়ে বেনাৰবিলাক নিজৰ লগাইছে লগোৱাৰ পিছত লাহৰীঘাট সমষ্টিৰ যি আমাৰ বিধায়ক আছে আসিফ নজৰ ডাঙৰীয়া সেই আসিফ নজৰ ডাঙৰীয়া আহি পেলাই তেওঁ ল'ৰাবিলাকক নিৰ্দেশ দিছে তাতে তেওঁলোকৰ এগেইনষ্টত এজন ফৰিদুল ইছলাম বুলি এজন কেণ্ডিডেট আছে তেখেতৰ বেনাৰবিলাক ফালিছে মই কৈছো দাদা আপুনি এজন জ্যেষ্ঠ কংগ্ৰেছৰ আজি আপুনি এজন প্ৰতিনিধি হয় আপুনি দলৰ এজন জ্যেষ্ঠ নেতা গতিকে আপোনালোকক সন্মান কৰো কিন্তু আপুনি আজি বেনাৰ পোষ্টাৰবিলাক ফালিবৰ কাৰণে আদেশ দিছে আজি কংগ্ৰেছ দলত সকলোৱে টিকেট বিচৰাৰ সকলোৰে অধিকাৰ আছে আপুনি কেলে আপুনি বেনাৰ পোষ্টাৰবিলাক ভাগিব সেই কথাখিনি মই কোৱাৰ পিছতে মোক তেওঁ ল'ৰা লগাই পেলাই মোৰ আজি ইয়াতে 4টা চিলাই পৰিছে মোৰ ভৰিত ফ্ৰেকচাৰ হৈছে মোক তেওঁ মাৰি পেলাবৰ কাৰণে আদেশ দিছিলে তেওঁ উপস্থিতিত মই এটা শুনিছো তেওঁ কৈছে যে ইয়াক মাৰিব মৰিগাঁৱৰ পৰা সাজিদ আনোৱাৰ ৰহমানৰ ৰিপৰ্ট নেশ্যন এনি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অঘটন টিকট প্ৰত্যাশীৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট বেনাৰ ফলাক কেন্দ্ৰ কৰি সংঘাত আহত কেইবাজনো আজি জিলা কংগ্ৰেছৰ আছিল বৃহৎ কৰ্মী সভাত অংশগ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈকে প্ৰমুখ্য কৰি দলীয় নেতৃত্বই গৌৰৱ গগৈ আহিবৰ আগতেই কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ সমৰ্থকৰ মাজত লাগিল প্ৰচণ্ড মাৰপিট ঘটনাৰ স্থান মৰিগাঁও এই মাৰপিটৰ ফলত আহত হয় জিলা কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক ইজাজ হুছেইনকে ধৰি কেইবাজনো লোক আহতসকলক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত এজন টিকট প্ৰত্যাশীৰ বেনাৰ ফলাত কেন্দ্ৰ কৰি এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগীয়ে মৰিগাঁও সদৰ থানাত দাখিল কৰিছে এজাহাৰ আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া লগতে আমাৰ সাংসদ মহোদয় আমাৰ প্ৰগ্ৰামলৈ আহিছে আমি এটা ডাঙৰ প্ৰগ্ৰাম আজি আয়োজন কৰিছো মৰিগাঁও জিলাত গতিকে সেই প্ৰগ্ৰামৰ কাৰণে প্ৰগ্ৰামৰ স্থলীত মই কাম কৰি আছিলো যেহেতু সভাপতি যোৱাকালি মই সভাপতিৰ উপস্থিত যেতিয়া নাছিলে ঘৰলৈ গুচি গ'ল মই ৰাতি গোটেই সভাৰ কামবিলাক কৰি আছিলো আৰু তাতে আমি কৈছিলো যে নিজৰ নিজৰ বেনাৰবিলাক নিজে নিজে লগাব পাৰে তাতে গৈ ষ্টেজৰ চাইডত সকলো পাৰ্টি প্ৰত্যাশীয়ে বেনাৰবিলাক নিজৰ লগাইছে লগোৱাৰ পিছত লাহৰীঘাট সমষ্টিৰ যি আমাৰ বিধায়ক আছে আসিফ নজৰ ডাঙৰীয়া সেই আসিফ নজৰ ডাঙৰীয়া আহি পেলাই তেওঁ ল'ৰাবিলাকক নিৰ্দেশ দিছে তাতে তেওঁলোকৰ এগেইনষ্টত এজন ফৰিদুল ইছলাম বুলি এজন কেণ্ডিডেট আছে তেখেতৰ বেনাৰবিলাক ফালিছে মই কৈছো দাদা আপুনি এজন জ্যেষ্ঠ কংগ্ৰেছৰ আজি আপুনি এজন প্ৰতিনিধি হয় আপুনি দলৰ এজন জ্যেষ্ঠ নেতা গতিকে আপোনালোকক সন্মান কৰো কিন্তু আপুনি আজি বেনাৰ পোষ্টাৰবিলাক ফালিবৰ কাৰণে আদেশ দিছে আজি কংগ্ৰেছ দলত সকলোৱে টিকেট বিচৰাৰ সকলোৰে অধিকাৰ আছে আপুনি কেলে আপুনি বেনাৰ পোষ্টাৰবিলাক ভাগিব সেই কথাখিনি মই কোৱাৰ পিছতে মোক তেওঁ ল'ৰা লগাই পেলাই মোৰ আজি ইয়াতে 4টা চিলাই পৰিছে মোৰ ভৰিত ফ্ৰেকচাৰ হৈছে মোক তেওঁ মাৰি পেলাবৰ কাৰণে আদেশ দিছিলে তেওঁ উপস্থিতিত মই এটা শুনিছো তেওঁ কৈছে যে ইয়াক মাৰিব মৰিগাঁৱৰ পৰা সাজিদ আনোৱাৰ ৰহমানৰ ৰিপৰ্ট নেশ্যন এনি